নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো ভালে কুশলে আছে নিশ্চয়, আমিও ভালে আছোঁ আৰু যাবলৈ ওলাইছোঁ। ওচৰতে এভাগ মন্দিৰ বনাই আছিলে আমাৰ সেইফালে গাঁৱৰ, তাতে মাতি থৈ গৈছিল। যাওঁতে দেৰিয়ে হ'ল। তালৈ যাবলৈ বুলি ওলাইছোঁ। এতিয়া 12:30 বাজিলে, 1 বাজিব। এইখনতো আৰু এৰিবই নোৱাৰোঁ, টোপোলাখন লাগিবই। চিয়ানৰ মুখ মোচা, পানী, হেন তেন কি আদি কৰি বহুত বস্তু লাগে আৰু কিবা কিবি। গতিকে তালৈ বুলি যাবলৈ ওলাইছোঁ। হা কেতিয়া ব'লা আকৌ তেতিয়াহ'লে। আৰু আজি 3টা আহিলোঁ বাইকত। এইফালে চোৱা এইটো চাহি 3টা আহিলোঁ বাইকেৰে থ'বলৈ আহিছে। যাওঁতে দেৰি হ'ল, এতিয়া বেয়াই লাগিব যাব। উপায় নাই আৰু ন কৰি ৰখিছে। নকৰে এতিয়া আহি পাই গ'লোৱে, কিন্তু এতিয়া থাকিব নোৱাৰিম। বাবাক খুৱাব হ'ল, সেইকাৰণে যাবগৈ লাগিব। বৰ ধুনীয়া পৰিৱেশ, ইমান যে ভাল লাগিছে আহি। তুমি যেন ৰাজা তাক নিজগতে জানে, ব'লা যাম বোলা। যেতিয়া দৈৱকীক কাটিবলৈ বিচাৰিলে তেতিয়া বহুত এনেকৈ চাইছে। ইয়াৰো ভাল লাগিছিলে কিজানি আহি বাবাৰো। মোক খিচিৰি বনাইহে আছে, হোৱাই নাই। খোৱা হ'লে কিজানি মই বাবাক খুৱাই দিলোঁ বুলি পানী চানী লৈ আহিছিলোঁ। খিচিৰি দেৰি হ'ব। খাব পাৰিব? ইমান জ্বলা দিব ইহঁতে, জ্বলা দিব, তামাম জ্বলা দিয়ে। ইমান ভাল লাগিছে আহি নহয়। অনুষ্ঠানটোলৈ আহি বেলেগ এটা ভাল লাগিলে। অলপ সময় 10 মিনিটমান হ'লে নেকি, 10-15 মিনিটমানৰ কাৰণে আহিলোঁ। উপায় নাই, আমাৰ এইজনক খোৱা সময় হৈ গ'ল। তোমাৰ ভাল লাগিছিলে আহি। শুন, নমু অকণ কৰি দিয়াচোন। আকৌ আহিবা শুন। আহিবা নেকি? আহিম দিয়া। মই 3টা আহিম। দুটোকে খিচিৰি খাই যামহি। ৰাইজে বনোৱা খাবলৈ মন যায়, চব্জিও বনাইছে দেই। আহিম দিয়া, আহি যা, ভাল লাগে। মাৰিছানে? মাৰিছা তোমাৰ কাৰণে আজি। সি শুব বুলি ভাবিলোঁ, শুৱাই লওঁ। বাই বাই, হাই কৈ দিয়া, হাই। সি শুব বুলি ভাবি তাক শুৱাই থাকিলোঁ। এই মন্দিৰলৈ গৈছিলোঁ যে, তাতে বোলো খিচিৰি খাবলৈ যাম। ৰাইজে বনোৱা, ভকতে বনোৱা কেতিয়াবা খাবলৈ মন যায়, মই বিৰাট ভাল পাওঁ। তাৰপিছত সেয়া যাম বুলি ভাবি আছিলোঁ, যাবলৈ নাপালোঁ। বোলো ই শুৱক। আৰু আজি দীপক মানে মাজে মাজে মোৰ ভিতৰলৈ, আমাৰ দীপকৰহঁতৰ ল'ৰাটোৰো বাৰ্থডে আছে। তালৈও গধূলি যাম, তাক শুৱাই লওঁ, নহ'লে সি গধূলিতে টোপনিয়াবলৈ ধৰিব। সেনেকৈ ভাবি পেলাই শুৱাই ল'বলৈ ধৰিলোঁ। এওঁ বোলো তুমিয়ে যোৱা তেতিয়াহ'লে, মই তাক শুৱাই লওঁ, মই নাযাওঁ আৰু। বেচেৰা নুশুলে নহয়, ইমান যত্ন কৰিলোঁ। 3টাৰ পৰা 4:30লৈকে, এতিয়ালৈকে যত্ন কৰি নুশুলে। শেষত বোলো পিঠিত বান্ধি লওঁ। তাতকৈ এটা কাম কৰোঁ, ইয়াত দেখিছেনে, এইবোৰ মই পাইপ লৈ আছোঁ। গোটেই ধূলি, ইমানেই ধূলি হৈছে। ৰাস্তাৰ কাষতে আমাৰ ঘৰটো যে, ধূলিয়ে গোটেই ঘৰটো টানিছোঁ হৈছে। তুমি মটৰটো চলাই দিলে হ'ল। ধূলিয়ে পোত খাই গৈছে একেবাৰে। মই ভাবিলোঁ সেইকাৰণে মটৰেদি অলপ পানীয়ে দি দিওঁ, যি হয় যি নহওক, কাৰণ ধূলিটো উৰি গোটেই ঘৰত সোমায়। ৰাস্তাৰ কাষতে ঘৰ কাৰণে। তুমি ইয়াত লাগিব নালাগে, যোৱা, মই দিম। আকৌ লাগিলেহি, যায়তো বহুত দূৰলৈকে। দিয়া, মই দিম দিয়া, মই দিম দিয়া। তাতে ভাবিছোঁ বোকাই কৰি দিব লাগিব 2-3 দিনমান থকাকৈ। ইমানে ধূলি। বোকাই কৰি দিব লাগিব, উপায় নাই। তাৰমানে গোটেই ঘৰটো ধূলি। ইমানেই ধূলি।
দেখা পাইছা শুন তুমি দেখা পাইছানে নাই পোৱা সি জুমি চাইছে দেখা পোৱা নাই কাৰণে পাইছা দেখিছা মই পানী দি দিছোঁ দেখিছা ধূলি হৈছে যে শুন কামতে ধৰিছোঁ আৰু সুবিধা পাই গোটেই পাণ গছ ফুল গছ চবতে পানী মাৰিলোঁ আজি ৰাস্তা বোকা কৰি দিলোঁ একেবাৰে ফুল গছ পাণ গছ চবতে পানী মাৰি মাত্ৰ ভিতৰত সোমাইছোঁ আমাৰ এইজন পিঠিতে আছে খুব আৰাম পাইছে নেকি নাজানো দেই তেওঁ কি আৰাম পাইছা তুমি নামিবানে নামা অকণমান নহ'ল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে সামৰি দিওঁ সকলো ভালে থাকক আৰু কমেণ্ট কৰি থাকিব সকলোৱে ভিডিঅ'বোৰ ভালকৈ চাব সকলোৱে বাই 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 বেলেগ এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আপোনালোকক বাই বাই